নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা তেল পিঠা ৰেচিপি আৰু মিঠৈৰে তেল পিঠা কেনেদৰে বনাওঁ আহকচোন চাওঁ। এয়া প্ৰথমে মই মিঠৈ লৈ লৈছোঁ, জোখমতে লৈ ল'ব আপোনালোকেও, আৰু গেছটো জ্বলাই লৈছোঁ আৰু তাতে দি দিছোঁ মিঠৈখিনি। এয়া মই যোগ কৰি দিছোঁ পানী, আৰু জোখমতে পানী দিম, বেছিকৈ নিদিওঁ। আৰু এইখিনি মই এতিয়া গলাই ল'ম ধুনীয়াকৈ। এয়া দেখিছে মিঠৈখিনি গলি গৈছে আৰু উতল আহিব ধৰিছে। বেছিকৈ উতলাব প্ৰয়োজন নাই, এইখিনি গলিলেই হৈ যাব মুঠতে। আৰু মই চাই লৈছোঁ তলত যাতে গোটা ৰৈ নাযায়। এতিয়া মই পিঠাগুড়ি লৈ লৈছোঁ জোখমতে, আৰু আগতীয়াকৈ গোটেইখিনি মিঠৈ ঢালি নিদিওঁ। আৰু এয়া দেখিছে মই ব্ল'জমৰ বেকিং পাউডাৰ ব্যৱহাৰ কৰিছোঁ যাতে পিঠাটো ছফ্ট হয়। এয়া মই 1 চামুচ দি দিছোঁ সৰু চামুচেৰে, আৰু ইয়াতে দি দিছোঁ আধা চামুচ নিমখ, মই সৰু চামুচ ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ। যিহেতু মিঠৈত লেতেৰা থাকিব পাৰে, সেইবাবে মই এখন চাকনি ব্যৱহাৰ কৰিছোঁ আৰু তাতে ঢালি ঢালি দিছোঁ। অলপ অলপকৈ মিঠৈ ব্যৱহাৰ কৰিম মই, একেলগে গোটেইখিনি দি দিলে পিঠাগুড়িখিনি পনীয়া হৈ যাব পাৰে, সেইবাবে অকণ অকণকৈ দি যাম আৰু লৰাই যাম। এতিয়া ঘোলটোত মিঠৈ মোক আৰু অকণমান প্ৰয়োজন হ'ব। এয়া মই আকৌ ঢালি লৈছোঁ মিঠৈ। আপোনালোকে ধৰিব পাৰিছে মই কেনেদৰে মিলাইছোঁ। এয়া আপোনালোকে দেখাৰ ধৰণে মই গোটেইখিনি ধুনীয়াকৈ মিলাই ল'ম যাতে ইয়াত গোটা বান্ধি নাথাকে পিঠাগুড়ি। আৰু এয়া মোৰ মিশ্ৰণখিনি প্ৰায় হৈ গৈছে। এতিয়া মই এখন কেৰাহীত ৰিফাইন তেল দি এইখিনি গৰম কৰি ল'ম। আৰু এয়া মই প্ৰথমটো পিঠা এনেদৰে এখন হাতা লৈ বহাই দিছোঁ সম মাজত, আৰু সম মাজত দিলে পিঠাটো ধুনীয়া হৈ আহে। আৰু তেলখিনি সদায় মিডিয়াম ফ্লেমত থাকিব লাগে আৰু মিডিয়াম গৰম হ'ব লাগে। বেছিকৈ গৰম হ'লে পিঠাটো সোনকালেই জ্বলি আহিব আৰু ভিতৰত নিসিজিব, সেইবাবে কমকৈ জুই দি পেলাই সিজাব লাগিলে, অকণমান সময় দেৰিয়ে হওক, খাবলৈ খুবেই টেষ্টি হয় তেতিয়া। তেনেধৰণে বনাব। এয়া মই এতিয়া লাহে লাহেকৈ এটা এটাকৈ গোটেইকেইটা পিঠা বনাই ল'ম। এতিয়া মই দ্বিতীয়টো পিঠাও বহাই দিলোঁ, আৰু লাহে লাহে একেলগে 2-3টাকৈ পিঠা বনাই যাম। আৰু যিসকলে নতুনকৈ বনাবলৈ আৰম্ভ কৰিব সেইসকলে এটা এটাকৈ বনোৱাটোৱে ভাল হ'ব, কাৰণ আন্দাজ নহ'লে পিঠাবোৰৰ শ্বেপ সলনি হৈ যাব, বেয়া হৈ যাব। আৰু যিসকলে অভিজ্ঞ সেইসকলেতো জানেই আৰু এয়া মই গোটেইখিনি পিঠা নমাই ঠাণ্ডা কৰি ল'লোঁ। আৰু এয়া চাওকচোন ইমান ছফ্ট হৈছে পিঠাকেইটা। এনেদৰে বনাই খাবচোন, খুবেই টেষ্টি হয় খাবলৈ। আৰু পিঠাৰ ৰংটো বেছি ৰঙা কৰি নাভাজিব আৰু কম সিজাকৈ নমাই নিদিব। যদিহে মোৰ তেলৰ পিঠা ৰেচিপিটো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্টো কৰিব। ধন্যবাদ।